সুবিধা পাইছিলোঁ তেখেতক মই এই সময়ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠীয়ে আগবাঢ়ি আহিছে। এই উপ নিৰ্বাচনত এইটোৱে আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে সন্মানীয় আমাৰ দলৰ সভাপতি বিটিআৰৰ চিফ ৰেঞ্জেৰে নাৰ্জাৰী, আমাৰ কেবিনেট মিনিষ্টাৰ ইউজি ব্ৰহ্মকে আদি কৰি দলৰ আগশাৰীৰ নেতাসকল, যিমান আমাৰ কাউন্সিলত PM আছে, আমাৰ ইউপিএলৰ বিজেপিৰ JSPৰ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমান আমাৰ MLA আৰু আমাৰ GM আছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই শেষতে গোটেই সমষ্টিবাসীৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আহ্বান মতে আপোনালোকে আমাক সঁহাৰি জনোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰেছ বিবৃতিৰ যোগেদি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগ হৈ পেলাই, আৰু এই নিৰ্বাচনৰ এজন ইনচাৰ্জ হিচাপে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। UPPL जिंदाबाद, UPPL जिंदाबाद, UPPL जिंदाबाद, प्रमुख पराव जिंदाबाद, प्रमुख पराव जिंदाबाद, जिरंदा जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद। Kalami saya क्या? हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ।
बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 910 এটা নজৰৰ এটা সমষ্টি আছিলে কাৰণ ইয়াত যিটো জনগাঁথনি আছে সেইটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে যে ইয়াত কমনেল ভোটিং হ'ব নেকি আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে আৰু এই কথাবিলাকে নিৰ্বাচনী ইস্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইস্যুটো বহুত কাম কৰিব নেকি কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে ইয়াত আদিবাসীসকল আছে ইয়াত মাইনৰিটিসকল আছে বড়ো আছে আৰু ৰাভা ৰাজবংশী বঙালী বিভিন্ন জনগোষ্ঠী আছে ইয়াতে সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰত লগ পাইছোঁ আলোচনা কৰিছোঁ আৰু সকলোৱে কৈছিলে যে এইবাৰ যে চৰকাৰৰ লগত থাকিম আমাক উন্নয়ন লাগে আমাক শান্তি লাগে আমাক নিৰাপত্তা লাগে আৰু সকলোকে গণতান্ত্ৰিক অধিকাৰ লাগে তো আজি এই কথাখিনি গোসাইগাঁওবাসী ৰাইজে স্পষ্ট কৰি দিলে যে তেখেতসকলে আজি কোনো তেনেধৰণৰ যিটো পলিটিকেল কনস্পিৰেচি বা পলিটিকেল গেমত থাকিব নিবিচাৰে যিয়ে নেকি সমাজ ভেদাভেদ কৰে ধৰ্ম ভেদাভেদ কৰে জাতি ভেদাভেদ কৰে তেনেকুৱা পৰিস্থিতিত থাকিব নিবিচাৰে এই কথাটো স্পষ্ট কৰি দিলে গতিকে আজি এই গোটেই পদক্ষেপ লোৱাত আগ্ৰণী ভূমিকা গ্ৰহণ কৰা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে গোসাইগাঁৱত থাকি আমাৰ UPPLৰ যি দায়িত্ব আমি প্ৰদান কৰিছিলোঁ যে আমাৰ ইনচাৰ্জ হিচাপে লৰেন্স ইছলাৰী MLA হিচাপে তেখেতে ইয়াত বহুদিন ধৰি আছিলে আমাৰ EM সকলোৱে ইয়াতে সকলো দিনে নিশা কাম কৰি আছিলে আৰু বিভিন্নজনক প্ৰভাৰী কৰি ইয়াত পঠাইছিলে BJP দলৰ পৰা সেই সকলোক মই ধন্যবাদ জনাইছোঁ আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ বিটিআৰৰ পৰিৱেশ আৰু সলনি হ'ব আমি দীৰ্ঘদিনৰ পৰা যিটো আশা কৰিছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰান্তত প্ৰত্যেকটো অঞ্চলত উন্নয়ন পাব লাগে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আঁচনিবিলাক গাঁৱে গাঁৱে গৈ পাব লাগে আৰু সকলো দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে উন্নয়নটো সমানে পাব লাগে তেনেকুৱা এটা কথা আমি চিন্তা কৰিছিলোঁ কিন্তু যোৱা সময়ত 17 বছৰে এটা চৰকাৰ আছিলে যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি চলাইছিলে আৰু সেইকাৰণে আজি যিটো পৰিৱেশ আহিছে সেই পৰিৱেশত সকলো ৰাইজকে মই এইখিনি কথা আশ্বাস আৰু বিশ্বাসত দিব বিচাৰিছোঁ যে অনাগত দিনত UPPL দল BJP দল যি চৰকাৰ ইয়াত চলিব আমি সকলো ৰাইজক একেলগে লৈ আগবাঢ়িম ইয়াত কাৰো ভয় কৰিব লগা নাই সকলো ৰাইজক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি আমি একেলগে আগুৱাই যাম তো সেইকাৰণে নিৰ্বাচনত যিখিনি কথা আমি ৰাইজৰ আগত ৰাখিছিলোঁ সেইটো আখৰে আখৰে পালন কৰিবলৈ আমি ডে 1ৰ পৰা আৰম্ভ কৰিম আৰু আমাৰ বড়োলেণ্ডৰ বিটিআৰ অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টি জিৰণ বসুমতাৰী ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে ছাত্ৰ সংগঠনত কাম কৰি আছিলে বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে মৰম দিছে মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব ভবানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ লগতে তামোলপুৰ সমষ্টিত বিজয় হোৱা যুৱ নেতা জলেশ দৈমাৰী ডাঙৰীয়াকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বিশেষভাৱে এই নিৰ্বাচনত আমি 3টা নিৰ্বাচন 1 বছৰত পাব পাইছিলোঁ প্ৰত্যেকটো নিৰ্বাচনত আমাৰ বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠন ধৰ্মীয় সংগঠন সকলোৱে আমাক সহায় কৰিছে আৰু বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় কৰিছে আৰু বহুত ছাত্ৰ সংগঠন আছে সকলৰ নাম ল'ব বিচৰা নাই সেই ছাত্ৰ সংগঠনবোৰক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি ছাত্ৰসকলৰ সমস্যা খেতিয়কসকলৰ সমস্যা আৰু বিশেষভাৱে মহিলাসকলৰ যিমান সংগঠন আছে তেখেতসকলে দিনে নিশা কাম কৰিছে সেই মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু শেষত এই গোটেই প্ৰচাৰ সভা বিভিন্ন সময়ত আমাক সহযোগ কৰা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ প্ৰশাসনৰ লগতে গোসাইগাঁও প্ৰশাসনকো মই এই সময়ত ধন্যবাদ জনাইছোঁ আমি সকলোৱে মিলি এটা শান্তি আৰু প্ৰগতিৰ বিটিআৰ কৰিবলৈ আমি সকলো মিলি আগবাঢ়ি যাম এই কথাটোকে মই আপোনালোকৰ আগত ৰাখিছোঁ
আৰু অনাগত দিনত সকলো যাতে আমাৰ উন্নয়নৰ কাম কৰাত এটা সুস্থ সমাজ গঠন কৰাত আপোনালোকে সহযোগ কৰে, এইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু পুনৰ গোসাইগাঁওবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন। আৰু এই দিনত সকলো আজি ফূৰ্তি কৰিব, কিন্তু COVID-19 যিটো পৰিৱেশ সেইটো প্ৰথমতে যাতে চবে মানি চলে সেইটোকে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। ঠিক আছে, থেংক ইউ।